যিজনে দুখ বুজি পাইছিল সেইজনে যদি দুখ দিয়ে তেতিয়া দুখৰ পৰিমাণ বহুত বেছি হৈ যায়। তাই কৈছিল গুচি যোৱা মোৰ জীৱনৰ পৰা। ঐ শুনা, তুমি জানো কেতিয়াবা মোক ঠাই দিছিলা তোমাৰ জীৱনত? কষ্ট সকলোৰে জীৱনত লিখা আছে, সেয়া কোনোবাই দেখুৱাই ৰাখে আৰু কোনোবাই লুকুৱাই ৰাখে। জীৱন আৰু জীৱনৰ আপোন মানুহবোৰক গুৰুত্ব দিবলৈ শিকি লওক, কাৰণ এবাৰ গুচি গ'লে না জীৱন আহিব না মানুহ ঘূৰি আহিব। কি ভাবিছিলো আৰু কি হৈ গ'ল? মনটোৱে কষ্ট পাওঁতে পাওঁতে ক্লান্ত হৈ গ'ল আৰু কি পোৱাৰ অপেক্ষাত আছো। কেতিয়াবা মৃত্যুৱে আহি ক'ব ব'লা সময়চোন হৈ গ'ল। কিছুমান মানুহ আছে নিজৰ স্বাৰ্থৰ বাবে সকলোবোৰ কৰিব পাৰে। এই ধৰণৰ মানুহ জীৱনলৈ বন্ধু হৈ আহে আৰু শত্ৰু হৈ মনত আঘাত দি গুচি যায়। এইখন দুনিয়াত কাৰো ওপৰত ভৰসা কৰি লাভ নাই। কোনো কাৰো আপোন নহয়, সকলো স্বাৰ্থপৰ। সমাজে কি ক'ব কি নক'ব তাত মাথা নামাৰি নিজৰ জীৱনৰ লক্ষ্য পূৰণ কৰা উচিত, কাৰণ জীৱনটো সমাজৰ নহয়, কেৱল তোমাৰ। হাঁহি থাকিবা, গোটেই পৃথিৱীখন তোমাৰ লগত আছে। নহ'লে চকু পানীওতো নিজৰ চকুত ঠাই নাপায়। কাৰোবাৰ লগত বেয়া কৰি নিজেও সেইটো কৰ্মৰ ফল পাবলৈ নিশ্চয় অপেক্ষা কৰিবা।